মই এনেখান কিম বুলি ভাবছা নেকি মই বিন্দাস যাম আমি কিয় চকুৰ পানী খেলালো ও দাদা তোৰ ৰিজাল্ট কি হ'ব মোৰ মস্ত ভয় লাগি আছে এ মাইনা কি হৰে কি সুধি আছা ষ্টেণ্ড কৰিম এইবাৰ মই লগৰ আপি চাপি চব ৰেডি কৰি থৈ দি মিঠাই চিঠাই আনি ৰাখ খোৱাবা কাৰণে ও বাবা তোৰ ৰিজাল্ট কি হ'ব মোৰ বুক আৰু ভৰি কপি আছে ও মা তোৰ কি হাত ভৰি কপি আছে হাত ভৰি কপক কিন্তু ভয়ৰ কাৰণে নহয় মা তোৰ পুতেৰে ষ্টেণ্ড কৰা ফুৰ্তিত ডেন্স কৰিবৰ কাৰণে তোৰ হাত ভৰি কপা লাগিব মই এবাৰ ষ্টেণ্ড কৰিম তোৰ ৰিজাল্ট কি হ'ব ও খুৰা কইলা যাব মিঠাই খাবা ষ্টেণ্ড কৰিম ও নেউলা তোৰ দুগু ৰিজাল্ট দিবয়ে তোৰ ভয় ছয় আকৌ লাগা নাই না কি হে সৰু বাইদেউ কি ভয়ৰ কথা কয় আপুনি আৰে মই ষ্টেণ্ড কৰিম আৰু ষ্টেণ্ড কৰা মানুহে একো ভয় নকৰে ৰিজাল্টৰ কাৰণে ওরে ডাস্টেন করলি না মোর লগরা পে সব আইছি বহি আছে ডিজে মিঠাই চিঠাই সব আনছি 2 নম্বৰৰ কাৰণে ইস 2 নম্বৰৰ কাৰণে তো স্টেন্ড করবা নললি 2 নম্বৰৰ কাৰণে ষ্টেণ্ড নহয় পাস কৰবা নললো মাইনা তো কাল লগত পলি আহিলি ইনকে আমাক নককে বল বাহিৰত গাড়ী ৰখি আছে জলদি বেডিং বান আৰু বল ঘৰৰ পাই জিজি আনছা লৈ ও দাদা তোৰ খাই ভাল পা সাধা দিবা নাই আমাৰ সংসাৰত বাধা যাই তাৰ পাই ও দাদা তই মোৰ বিয়াৰ দিনও নকালি আজি মোৰ আত্মংলা আজি তো অলপ কানবা লাগে তোতে খালি ললি যাবাৰ হয় নাই নেকি সোনকাল হলো সালা তোৰ বিয়াত মোৰ যিমান ধাৰ হৈছি নহয় এনে ধাৰ মাৰতে 10 বছৰ লাগব এতিয়া মই কেইটা বিয়া পাতু যা আত্মংলাৰ দিনাও মাৰি গেল বিকি ও হৰু বেটো আপনি জিনকে থুনথুনকে বহি আছে কালি ছিল আপনার আপার বার্থডে নাপতে নেকি এইবার কিয় নাপাতিমে ইয়াৰ বাৰ্থডে এবাৰ বম খানা খুৱাম কি খুৱাব হে সৰু বেটো কক না মই বহুত এক্সাইটেড হৈ আছো শুনবা ও ইয়াৰ বাৰ্থডে এবাৰ ডিমাপাৰা ছাগাল খুৱাম গম পাইছা না নাই কি ডিমাপাৰা ছাগাল আজিকালি ছাগালেও ডিমাপাৰা কৰছি নেকি সৰু বেটো হা বুলবক তই হেকনিও নাজনা ডিমা মানে যে কণী পাৰৰ মাংস ছাগালৰ মাংস গটাই খুৱাম এবাৰ ইয়াৰ বাৰ্থডে আমাৰ ও মা পৰিল ও সৰু বেটো পৰিল ও জেঠি ও পৰিল হা কি পৰিলে মোৰ গাত পানী পৰিলে আজি 10 দিনৰ মূৰত গাটো ধুইয়ে দিলো ওই তোৰ ভাত খাই দিছো খাই আরে ওই গরম পানি সানি সব রেডি কৰি লয়া আৰু শুন ভাতটো একদম ধুনিয়াকে মিলে আনবি যাতে মোক আতে মই যেখনি ভাত খাও হেখনি লইবি কম বেছি নহয় যেতে কম হলেও চাবি কিন্তু মা এতে থৈ দিয়া দেখি ও তো খুৱা দেৱা একেবাৰে এটা কাম যদি হি নিজে কৰে বিয়া কথা পিছত দেখিম নহয় তিনি কিমান খুৱে দেই তো উঠি আইছে না তই ও গেইছো মা এৰা দাদা আহিল খবৰ নিদিয়া কয় খাই হেনো পাঠাৰ মাংস কিন্তু দুখৰ কথা যে দুমাহৰ পৰা মই স্যালাৰিয়ে পোৱা নাই দাদা যা তই বাই আধা ঘন্টাতে আধা ঘন্টাত 1 সেকেন্ড নাথাকো তুমি যদি মোৰ আপিটোক বিয়া কৰ তোমাক মই কলগেটৰ লগত এই ব্ৰাছডাল ফ্ৰী দিম ডাল ব্ৰাছডাল মোৰ মস্ত পছন্দ হৈছে কলগেটটো তো আগৰ পাই পছন্দ আপুনি টেনচন নলব খুৰি আপোনাৰ আপিক ময়ে বিয়া কৰাম হইনা ও তোৰ ইমান আপিৰা কাল লাগছি দুদিন বাৰ বলে আপিটোক তো বিয়া কৰবা খুচ্ছা মা এখানৰ আপিটোৰ লগত বিয়া নকৰি মই কাক বিয়া কৰাম কাৰণ মই হৈছে এটা ৰাম বেকাৰ মোৰ তাতে কোন আপি বিয়া হ'ব তোৰ কাৰণে বেলেগ আপি চাইছো যা তোৰ পুতেৰে কিমান হাইফাই আপি দিয়া দেখা পাম যা ও মাইনা ঐ কালি পাই মোৰ ইনষ্টাগ্ৰামটো তই চলাবি কি চলাবি মই এলা চলাবা নাজনো তই চলাবি মই পিছপিনে বহি যাম ধৰি কিনে জুনি মোৰ ইচ্ছা পূৰণ কৰিব পাৰব নহয় মই তাক 1 লাখ টাকা দিম 1 লাখ টাকা তোৰ ইচ্ছাটো কি মোক 2 লাখ টাকা লাগে দাদা মোক সৰুৰ পৰা চবে কৈ আছিল মই ডাঙৰ হলি ডক্টৰ নিয়ম মোৰ বোলে কুস্তিতো লিখা আছিল কিন্তু কেনকে হম মই পঢ়াত ইমান গাধা তাতে আৰু মই আৰ্টছ লৈছো ডক্টৰ নি কেনকে হম মই অলপমান মাথাটো খাটা দিছুন কিছুমান কামত কা হা সা আমাৰ কাষৰ যি বৰুৱাৰ ঘৈণীয়েক আমি কি মাতো বৰুৱেনী এটা আমি কি লিখো বৰ্মন আমাৰ মাক মানে কি মাতে বৰ্মননি এই যে উকিল খুৰা থাকে উকিলৰ ঘৈণীয়েকটো কি মাতে মানে উকিল নি তাৰ মানে তোক কি মাতবা লাগে ডক্টৰৰ ঘৈণীয়েকক ডক্টৰ নি তাৰ মানে তোৰ কাৰণে আমি ডক্টৰ দৰে চাই আছো মিছন মই ষ্টাৰ্ট কৰিছো 1 মাহ আগতে ইমান মাথা তোৰ দাদা বাপৰে বাপ এনকে ডক্টৰ নিয়ম মই মোৰ হেনকে কুস্তিত লিখা আছে ডক্টৰ নি হবিয়ে